দেখিব পাইছে ধান ওলালে এইটো এইজোপা কিহৰ কাৰণে ওলাইছে নাজানো আজি কি পাৰা পইচা তুমি ল'বা আৰু এফালে গাড়ীত পাতো দি দিলো এতিয়া গাড়ী গুচি গ'ল এইবিলাক খাসি ছাগলী যেনিবা মই খাইছো হ্যাঁ দুখ পাবা আকৌ খুচি দিব তোমাক আকৌ সো হে গাইস মোৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো সো আজি ৰাতিপুৱা এটা শুই উঠি মোৰ বিশেষ প্ৰধানিক কাম হ'ল ছাগলীকেইটা এৰাল দিয়া আৰু সেইফালে আমাৰ ঘৰত জীৱ জন্তু চাক না ইমান জীৱ আছে এইবিলাক চাৰিওফালে জীৱ ঘূৰি আছে দেখিব পাইছে এইখিনি কিমান জীৱ আছে সো আপোনালোকক দেখাই আছে আমাৰ ঘৰত কিমান জীৱ জন্তু আছে সো এইফালে এজনী আছে এইজনী উমনি বহি আছে হা আৰু এইফালে এইকেইটা আছে এইফালে এইখিনি পাৰ ইয়াত গোহালি ঘৰৰ ওপৰত পাৰ আছে আৰু এইফালে এটা ছাগলী এইফালে আছে ৰাজহাঁহকেইটা আৰু এইফালে আছে আমাৰ গৰুকেইটা দেখিব পাইছে এইফালে দুটা এইফালে আছে দুটা এইফালে দুটা আৰু সেইফালে বাটত বান্ধি থোৱা আছে তিনিটামান এইকেইটা গৰু আৰু সেইফালে এটা আছে সেইটো দেখিব পাইছে আৰু এইফালে আমাৰ টিকলাটা আহি গ'ল নব এইফালে এতিয়া মই ছাগলী গঁৰালটো খুলিম চাওঁ বেটা খোলা গঁৰাল খোলা গঁৰালটো খোলা আকৌ তুমি উঠিছা যে ডক্টৰটো ডাঙৰ ওপৰত দাঙি দিয়া নাই পৰা নেকি চাওঁ অঁ চলা আহি যোৱা আহি যোৱা আহি যোৱা এইকেইটা ছাগলীকেইটা গোটেইকেইটা বগা ছাগলী আছে এইফালে দেখিব পাইছে গঁৰালটো বহুত লেতেৰা হৈ আছে চাফা কৰিব লাগিব এইটো হ'ল খাচী এটা এইফালে আছে এইকেইটা খাচী আৰু এইজনী বুঢ়ী একেবাৰে ঘাই ছাগলী নুচুবা দুখ পাবা আৰু এতিয়া এইবিলাক খাসি ছাগলী যেনিবা মই খাইছো হ্যাঁ দুখ পাবা আকৌ খুচি দিব তোমাক আকৌ খুচি দিব এজনী কোনজনী এজনী মাইকী ছাগলী সেইটোহে মতা ছাগলী সেইটো খাচীটো বহুত ঠাণ্ডা আহি ঠিক পাইছে এতিয়া ছাগলীকেইটা বান্ধি আহি লওঁ আৰু এতিয়া মই গৈ আছোঁ ছাগলীকেইটা বান্ধিবলৈ এইফালে দেখিব পাইছে গড়াৰ তলত বান্ধিম এতিয়া যিহেতু আমাৰ ঘৰটো গড়াৰ ওপৰত দেখিব পাইছে এইটো গড়া এইটো এটা বহুত ডাঙৰ গড়া প্ৰায় 300 ফুট 250 ফুট দীঘল হ'ব আৰু এইফালে ছাগলীকেইটা মই বান্ধিবলৈ আহি আছোঁ সেয়া আগফালে বান্ধিমগৈ আৰু এয়া আমাৰ ধাননি পথাৰ দেখিব পাইছে আৰু এইখিনিয়ে হ'ল আমাৰ ধানখিনি এইবাৰ ভালে হৈছে বাৰু ধান ইমান বেয়া হোৱা নাই দেখিব পাইছে আৰু ছাইডটো কিন্তু খুব গৰুৱে খাই দিছে গৰু অনা নিয়া কৰোঁতে আমাৰ দুঘৰ মানুহৰ গৰু এইফালে এইপাৰেও খাইছে এইপাৰেও খাইছে দুইপাৰে বহুত ধান খাই দিছে এইডোখৰলৈকে জেওৰা দিয়া আছে বাকী এইখিনি জেওৰা লগাই দিব লাগিব ইয়াৰ পৰা এতিয়া ধান যেতিয়ালৈকে পকালৈকে বহুত ধান খাই দিব গৰুৱে এতিয়া ইয়াতে জেওৰা লগাই দিব লাগিব পুৰণা জেওৰা বহুতখিনি আছে সেইখিনি লগাই দিম চ' দেখিব পাইছে কেনেকুৱা লাগিছে ধানখিনি আৰু এইফালে আহি থাকোঁতে দেখিব পাইছে ধান ওলালে এইটো এইজোপা কিহৰ কাৰণে ওলাইছে নাজানো এইজোপা ধান ওলালে এনেকৈ ওলালে শুন ইমান সোনকালে ধান লাগিলে বহুত সোনকালে খাব পৰা হ'ব বাকীখিনি ওলোৱা নাই এজোপা ধান ওলাইছে কেলৈ ওলাইছে কি জাত নাজানো এজোপা ধান ওলাইছে দুটা চিৰা ওলালে আৰু এইফালে ধানখিনি ওলাব গেৰ হৈছে আৰু যিহেতু বহুত কষ্ট কৰি ধান খেতিটো কৰা হয় ন সেইকাৰণে গৰুৱে খাই দিলে গাত লাগে এতিয়া মই এইফালে এয়া আমাৰ ইয়াতে এইখিনি যথেষ্টখিনি মাটি পৰি আছে এইবাৰ বাম খেতি কৰিছিলোঁ ইয়াতে আৰু বাম খেতি এতিয়া শেষ হ'ল ইয়াতে ছাগলী গৰু বান্ধি থকা হৈছে যথেষ্টখিনি ছাগলী গৰু আছে সিহঁতক ৰাখিবলৈ বহুতখিনি জেগা লাগে আৰু ইয়াতে আজি ছাগলীখিনি বান্ধিম এইকেইটা চ' ছাগলীকেইটা বান্ধি সোনকালে যাবগৈ লাগিব চ' এইখিনিতে আপোনালোকক মই ধন্যবাদ জনাইছোঁ যিহেতু আপোনালোকে বহুত কম সময়তে বহুতখিনি মৰম দিছে বহুতখিনি ছাপোৰ্ট কৰিছে সেইকাৰণে বহুত ভাল লাগিছে চ' চেনেলটো আপোনালোকে আৰু অকণ আগুৱাই নিব বুলি মই আশা থাকিল আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো অন কৰি ল'ব তেতিয়াহে নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব চ' এইফালে ছাগলীকেইটা বান্ধি আহিলোঁ আৰু ঘৰৰ পাবহি হ'ল এইফালে দেখিব পাইছে এইটো গড়া বহুতেই ডাঙৰ গড়া আৰু গড়াটোত পালোহি এতিয়া ভাত পানী খাই কৰি পিনি যামগৈ আমি বাগানলৈ চ' ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমি আহি আছোঁ পাত ছিঙিবলৈ দুইটা এইফালে দেখিব পাইছে মানুহজনী দেৱিকা আৰু মই দুজনে ওলাই আহি আছোঁ পাত ছিঙিবলৈ এইফালে এতিয়া আহি পাইছোঁ স্কুলৰ ফিল্ড আৰু এইফালে দেখিব পাইছে আমাৰ কাটিতে আছে এখন LP স্কুল আৰু লগতে অংগনবাদী কেন্দ্ৰ দুখন স্কুলে আছে আৰু এইফালে এইবিলাকে আমাৰ হ'ল বাগান আৰু সেইটো ঘৰটো আৰু এতিয়া বাগান পালোহি এইফালে দেখিব পাইছে আৰু এইফালে মানুহজনী আহিছে দেৱিকা আৰু আমি এতিয়া বৰ্তমান দুইজনে পাত ছিঙিম পাত ছিঙা মানুহ আহিব অকণমান দেৰিকৈ আহিব এতিয়া দাদাহঁতৰ বাগানত ছিঙি আছে আৰু আজি আমি এনেকুৱা পাত ছিঙিবলৈ আহিছোঁ এইটো দেখিব পাইছে কিমান ডাঙৰ হৈ আছে আৰু তলত এইবিলাক কলি ফুটিছে আৰু নতুনকৈ আৰু এইখিনি পাত ডাঙৰ হৈ আছে মানে এইকেইটা পাত ছিঙি দিব লাগিব নহ'লে কলি পাত ডাঙৰ হোৱালে এইকেইটা আৰু বহুত দীঘল হৈ যাব এইখিনি পাত ছিঙিব লাগিব এইবিলাক থাকি গ'ল
এইখিনি দেখিব পাইছে কলি ফুটিছে আৰু বাগানখিনি সেইখিনি বাজি পাত নহয় এইখিনি কলি পাতে যিকেইটা ডাঙৰ ডাঙৰ পাত আছে এইকেইটা ছিঙি দিব লাগিব এইফালে দেখিব পাইছে এইখিনি কলি আহিছে আৰু ডাঠকৈ ফুটিছে কলি আৰু এইফালে দেখিব পাইছে আমাৰ একেবাৰে পকা ৰাস্তা কাষতে বাগান এইফালে দেখিব পাইছে আৰু এইটো পকা ৰাস্তা এইখিনি বাগান এইখিনি দেখিব পাইছে যিমানখিনি আছে এইখিনি আমাৰে হয় বাগান চ' এইফালে এতিয়া আজি পাত ছিঙিম দুজনে এইখিনি অলপ এইটো জাতটো বেলেগ সেইকাৰণে এইখিনি পাতটো অলপ বেছি সোনকালে আহিছে এই জাতৰ পাতটো অলপ সোনকালে আহে কিন্তু পাতটো ৱেটটো কম এইখিনি হ'ল 23 নম্বৰ ৱেটটো অলপ বেছি আৰু এইটো TV1 তিনিআলি এইটো পাতটো ৱেটটো বহুত কম দেখিব পাইছে এইখিনি অলপ বেছিকৈ আহে সোনকালে আহে পাতটো আৰু এইখিনি সোনকালে ছিঙিব লাগে এতিয়া বাগানটোত সেইখিনি পুলি থকাৰ কাৰণে সেইখিনি লগত অলপ দিগদাৰ হয় বাগানটো ছিঙিবলৈ সেইখিনি ছুটি হৈ থাকে এইখিনি বহুত দীঘল হৈ যায় এতিয়া দেখিব পাইছে পাৰ্থক্যটো কিমান এটাত পইণ্ট ফুটিছেহে এইখিনি ইয়াত ডাঙৰ হৈ গ'ল চ' ভিডিঅ'টো চাই থাকিব আৰু আমি এতিয়া পাত ছিঙিবলৈ আৰম্ভ কৰিলোঁ এইফালে দেৱিকা ছিঙিলে দেখিব পাইছে কেনেকুৱা লাগিছে ছিঙি কেনেকুৱা লাগিছে আৰু সাৰ চাৰ মাৰি থৈছোঁ পাতটো কোমলে হ'ব বাৰু এইফালে বহুত বিশেষ পাত নাই এইফালে দেখিব পাইছে এনেকুৱা পাত খুব কম গছজোপাত সেৰেঙাকৈ আছে পাতকেইটা ছিঙি ভাল লাগিব চ' এইফালে দেৱিকা আৰম্ভ কৰিলে ছিঙিবলৈ চ' ছিঙি থাকা আজি কি পাতা পইচা তুমি ল'বা তোমাৰ হ'ব লৈ ল'বা মোকনো ইমান পইচা কেলে তোমাৰ হ'লে মোৰ হ'লে তোমাৰ হ'ব হয় নহয় তোমাৰ নামটোহে কামটো মোৰে পাওঁ চ' চাই থাকক ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব চব অৰ্ডাৰে পাত ছিঙিলোঁ আৰু ছিঙাৰ পাছত এতিয়া অকণমান ৰখি লৈছোঁ পুৰা অকণমান ৰখিলোঁ আৰু কি হ'ল ৰখিবলৈ মনে নাই নেকি বহিবা হা কেলে বেছি নাই নহয় এইফালে অলপহে আছে ছিঙিবলৈ হৈ যাব ইমান ছিঙিবলৈ মন গৈছে নে ইমান পাতলা পাতখিনি ডাঠ পাত হোৱা হ'লেও বেলেগ কথা অকণমান বহি লোৱা নবহা চ' মই অকণমান বহি লওঁ বহিবানে নবহা ছিঙি থাকা তেতিয়া চ' কিনো ক'ম আপোনালোকক এটাই ক'ম আমাৰ ভিডিঅ'বিলাক চাব মৰম দিব যিদৰে আকাশ ভাই লগতে বহুতখিনি অসমৰ ইউটিউবাৰক আপোনালোকে আগবঢ়াই লৈ গৈছে সেইদৰে আমি একেবাৰে নতুন ইউটিউবত আমাকো মৰম দিব আশীৰ্বাদ কৰিব যিটো আমিও অকণমান আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ নহ'লে আমি একেবাৰে আগবাঢ়িব নোৱাৰিম চ' পাত ছিঙাৰ মাজতে এতিয়া খাব হ'ল চাহ আৰু এতিয়া চাহ খাবলৈ দেখিব পাইছে বিস্কুট আনিবলৈ যাওঁ দোকানলৈ দাদা দোকানতে পাতকেইটা থৈ আহিলোঁ আৰু এতিয়া বিস্কুট আনিবলৈ যাওঁ যিহেতু চাহ খোৱা আমাৰ নিয়ম আছে পাত ছিঙা দলিত চাহটো আমি খাওঁৱে প্ৰায় চাহ একাপ নাখালে ভাল নালাগে চ' যিমান ৰ'দ দি থাকিলেও চাহ একাপ খাই পিনি পাতটো ছিঙিবলৈ গ'লে ভাল লাগে এতিয়া চাহ খাবলৈ বিস্কুট নিবলৈ আহিছোঁ ত' দোকানলৈ যাওঁতে বিস্কুট আনিবলৈ আৰু এইফালে আহি পিনি পালোহি দোকানখন আজি দোকানখন জাপ চাপ মাৰি থৈছে কেলৈ মাৰি থৈছে জানো দোকানখন জাপ কেলৈ মাৰি থৈছ এইফালে ভিতৰৰ ফালে বস্তু দি আছে আৰু এইফালে দোকান কৰিবলৈ আছে বাবু দাস মুনিমহে আৰু এইফালে ঘুগুনি বনাবৰ কাৰণে গধূলি যিহেতু ঘুগুনি আৰু এইফালে চিঙৰা বনাই বস্তুবিলাক চব ফিটিং কৰি থৈছে আৰু অলপ দেৰি পিছৰ পৰা কাম চলিব আৰু যিহেতু পাত আমি দুটাই ছিঙিছোঁ দেৱিকা আৰু মই দুটাই চাহ খাবৰ কাৰণে এইফালে লৈ ল'লোঁ এটা বিকাজী আৰু এইফালে 10 টকীয়া ৰাজকিট এটা আৰু এইফালে ল'ৰাটোৰ কাৰণে লৈ লৈছোঁ চকলেট এটা সেইকেইটাই ল'লোঁ চ' এতিয়া আমি ভাত খাব গৈছিলোঁ আৰু ভাত খাই পিনি আহিলোঁ আৰু এইফালে দেখিব পাইছে আমাৰ পাত ছিঙা নৱহতো আহিলে এই আমাৰ বাগানত 4গৰাকী ছিঙে আৰু আমি ছিঙো আমি গোটেইকেইটা পাতটো ছিঙো আৰু এতিয়া আহিলে নৱহত গোটেইখিনি আহিলে সেইকাৰণে মই অকণমান আপোনালোকক দেখাই দিছোঁ আৰু পাতটো বিশেষ নাই ছাগলী আছে 6টা মানুহ আছোঁ 6টা মানুহে ছাগলী ছিঙিম আৰু চ' সেইফালে ঘৰৰ ওচৰতো অকণমান আছে তাত ছিঙিবলৈ সময় হয়নে নহয় নাজানো এইফালে এইকণ ছিঙিবলৈ আছে আৰু গলিবিলাকো বহুত যথেষ্ট দীঘল এতিয়া পাতটো ছিঙি লওঁ চ' চাই থাকিব ভিডিঅ'টো আৰু চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব চ' এইফালে মোৰ ভাগত আছে 3টা গলি সেইটো 3টা গলি দেখিব পাইছে এটা লাইন এক্সট্ৰা লগাওঁতে খেলি মেলি হ'ল বাগান চ' এতিয়া পাতটো ছিঙি লওঁ চ' পাতটুকুৰা ছিঙি হ'ল আৰু এতিয়া এইফালে পাতৰ গাড়ী আহি গ'ল দেখিব পাইছে এইফালে গাড়ী ৰখি আছে আৰু এইফালে পাতটো এতিয়া ৱেইট কৰি পিনি দি দিম পাত নিবলৈ আহিলে এইফালে সদায় ধুই থাকিবা দেই গুচি যাব পাৰে
29 এই 29 হল আৰু এফালে লৈ আহক সেইখিনি এটাতে ভৰাই দিয়ক সবে সমান ধৰি দিওঁ আপোনালোকৰ গোটেইকেইজনী আৰু এইফালে গাড়ীত পাতটো দি দিলোঁ এতিয়া গাড়ী গুচি গ'ল এইফালে ইয়াত দাদা পাত দিছে এইখন গাড়ীত এইখনত বেয়া পাত গৈছে আৰু আমাৰ পাতখিনি ভাল আছিলে সেইকাৰণে এখন ভাল গাড়ীত গৈছে ভাল দামত আৰু এইখিনি পাতটো বেয়া এইখিনি এইখন গাড়ীত যাব চ' আজিলৈ ভিডিঅ'টো ইমান আছিল পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই